ভোগালী বিহু মানে খানা মেইন। হিয়ামণিহঁতৰ উৰুকাৰ আয়োজন চলিছে, মাংস ধুই আছে বঢ়িয়া। মই উপস্থিত আছোঁ শাস্ত্ৰীনগৰ ভোগালী বিহু উদযাপনস্থলীত। কেইবাবছৰ ধৰি শাস্ত্ৰীনগৰবাসীয়ে ইয়াত বৰ সুন্দৰকৈ ভোগালী বিহু উদযাপন কৰি আহিছে। শ্ৰদ্ধাৰ অগ্ৰজ প্ৰিয় অনুজ আৰু মোৰ বন্ধুবৰ্গ, এই স্থলীৰ পৰা মই সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। তো দেখিছে মই এখন বাঁহেৰে সজা চেয়াৰত বহি আছোঁ। অসমীয়া থলুৱা বস্তুৰে নিৰ্মাণ কৰা আটক ধুনীয়া এখন সুন্দৰ বহিব পৰা এখন আসন তো দেখি আছে। আৰু এখন আসন আছে। তো কথা হ'ল আমাৰ সংস্কৃতিটোক বিকাশ কৰাৰ কাৰণে আমি নিজেই প্ৰয়াস কৰিব লাগিব। ভোগালীৰ বতৰ, এই বতৰত আমি বিভিন্নজনে, অসমৰ বিভিন্নজনে বিভিন্ন ধৰণে ভোগালীক উদযাপন কৰিবলৈ, ভোগালীৰ উন্মাদনাক অনুভৱ কৰিবলৈ, ভোগালীৰ উন্মাদনাক নিজকে বিলীন কৰিবলৈ প্ৰয়াস কৰিছে। এই গোৱালপাৰা চহৰৰ শাস্ত্ৰীনগৰবাসী ৰাইজেও আজি কেইবাবছৰ ধৰি এই প্ৰয়াস অটুট ৰাখিছে। ক্ৰমান্বয়ে তেওঁলোকৰ এই প্ৰয়াস আৰু বিকশিত হৈ আহিছে। তেওঁলোকৰ এই প্ৰয়াস যাতে আৰু আগবাঢ়ি যাব পাৰে, এনেদৰে গোৱালপাৰাত সাংস্কৃতিক পৰিৱেশ এটা সৃষ্টি কৰিব পাৰে, অনুকূল সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰিব পাৰে, সেই আশাই কৰিম। মোৰ পিছফালে আপোনালোকে দেখিছে সুদীৰ্ঘ এটা মেজি আৰু দূৰত ইণ্ডিয়া গেটৰ আৰ্হিত মঞ্চ তৈয়াৰ কৰা হৈছে। আমি আশা কৰিম যে গোৱালপাৰাৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আহি ইয়াত সহযোগ কৰিব, এই অনুষ্ঠান উপভোগ কৰক আৰু ভোগালীক আৰু অধিক আনন্দপূৰ্ণ কৰি তোলক। আই লাভ গোৱালপাৰা ভেৰি 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 মাছ। কিছু স্মৃতি সজাই ৰখাৰ চেষ্টা কৰা হৈছে। সন্মুখত এটা চাংঘৰ। শাস্ত্ৰীনগৰবাসীৰ এই প্ৰয়াস অতি প্ৰশংসনীয়। এয়া চাওক ভোগালী বিহু উপলক্ষে আয়োজন কৰা এখন লটাৰী খেল ইয়াত চলি আছে।